অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি ৰঙিয়ালৈ যাই আছোঁ, তাত আপোনালোক ধুনীয়া জাগা দেখুৱাম। আপোনালোকে আগলৈ ভিডিঅ'টো চাই দিয়ক। এতিয়া আমি বৰভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় পালোঁ। এইখনে হ'ল বৰভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখনে বন্ধুসকল, আপোনালোকক ৰঙিয়াত থকা সকলোবোৰ বস্তু দেখুৱাম, ৰঙিয়াৰ টাউন দেখুৱাম, মেইন টাউন। সেইবাবে আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। ধুনীয়া পৰিৱেশ দেখাব আগলৈ, চাই থাকক আগলৈ ভিডিঅ'টো। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। এয়া চাওক ধাননি পথাৰ, ইমান ধুনীয়া পৰিৱেশ। চাওক ইমান সেউজীয়া, ইমান ধুনীয়া ধাননি পথাৰ। এইটোৱে হ'ল ৰঙিয়া ষ্টেচনৰ হেডকোৱাৰ্টাৰ। ৰঙিয়া ষ্টেচনৰ হেডকোৱাৰ্টাৰ এইটোৱে হয়। সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। চাওক বন্ধুসকল, এইখনেই হ'ল ৰঙিয়াৰ ব্ৰিজ। চাওক ইমান ধুনীয়া ৰঙিয়াৰ ব্ৰিজখন চাওক। এইখন হ'ল ৰঙিয়াত থকা ফাতেমাহ ইংলিছ স্কুল, ইংলিছ মিডিয়ামৰ স্কুলখন। এইখনে হ'ল ৰঙিয়াত থকা ফাতেমাহ ইংলিছ স্কুল। চাওক আপোনালোকে ইমান ধুনীয়া পৰিৱেশ চাওক। এতিয়া আমি ব্ৰিজৰ তললৈ সোমালোঁ। এইটো ৰাস্তাৰে আমি এতিয়া ইকো পাৰ্কলৈ যাম। আপোনালোক ইকো পাৰ্ক দেখুৱাম, আপোনালোকে আগলৈ ভিতৰত চাই থাকক। এতিয়া আমি ৰঙিয়াত থকা ইকো পাৰ্ক আহি পালোঁ। আপোনালোক দেখুৱাই আছোঁ ইকো পাৰ্ক। মায়া মায়া ইয়াতে ৰেলৱেৰ মানুহবিলাক থাকে ষ্টেচনত, এই বগা ঘৰবিলাকত। চাওক মনৰ আশা মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতানি লোৱা সপোনে কাৰেং সাজিছে। আপোনালোকে ইকো পাৰ্কৰ এটা ধুনীয়া ভিউ চাই লওক। এইখনে হ'ল ইকো পাৰ্ক, বহুত ডাঙৰ এৰিয়া হয়। আপোনালোকে নিশ্চয় আহিব কেতিয়াবা ইকো পাৰ্কলৈ, বহুত ভাল লাগে আহি। তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে হৃদয়। এতিয়া আমি ৰঙিয়া মেইন টাউনলৈ যাই আছোঁ। ৰঙিয়া মেইন টাউনেৰে আমি যাম এতিয়া, চাই থাকক আগলৈ ভিডিঅ'টো। এইখনে হ'ল ৰঙিয়াত থকা বিশাল মেগামাৰ্ট।
এইখন চাওক বিশাল মেগামাৰ্ট হৃদয়ে মৰম বাঢ়িছে এইখনে হ'ল ৰঙিয়াৰ মেইন টাউন এইখিনিয়ে ক'ব পাৰি ৰঙিয়াৰ এইখনে হ'ল চিটি কাৰ্ড ৰঙিয়াত থকা চিটি কাৰ্ড হ'ল এইখনে এতিয়া আমি ৰঙিয়া মৃত্যুঞ্জয় শিৱ মন্দিৰত আহি পালোঁ চাওক এইটোৱে শিৱ মন্দিৰ আপোনাৰ ভিতৰত যাই দেখুৱাই আছোঁ মৰম পজাত সোমাই চিনেহি দুবাৰ খুলি দিয়া লাজে আজি মই ৰঙিয়াত আহি প্ৰায় আপোনালোকক যিখিনি পাৰোঁ সেইখিনি বস্তু দেখুৱালোৱে আৰু যিখিনি ৰৈ গৈছে আপোনালোকক নিশ্চয় দেখুৱাম এদিন আহি মোৰ ভিডিঅ'বোৰ চাব আগলৈ নিশ্চয় দেখা পাব আপোনালোকে বন্ধুসকল এতিয়া আমি ৰঙিয়া মহাবিদ্যালয় পালোঁ এইখনে চাওক ৰঙিয়া মহাবিদ্যালয় এতিয়া কলেজ চলি আছে যিহেতু ভিতৰলৈ নাযাওঁ কেতিয়াবা নিশ্চয় আপোনালোক দেখুৱাম ইয়াত আহি এই গছৰ ওপৰত উঠা মানুহজন ময়ে দিয়ক বেলেগ নহয় বুকুৰ পালেঙত জিৰণি লোৱা সপোনে কাৰে সাজিছে তুমি এয়া চাওক ৰঙিয়াত আহি আমি গছৰ ওপৰত উঠি আছোঁ এইটো হিতেশ চাওক এয়া গৰু ঘৰলৈ লৈ গ'ল চাওক পথাৰৰ মাজৰ পৰা গৰু লৈ গ'ল এতিয়া গৰু চৰাই লৈ গ'ল ঘৰলৈ হ'বলে সপোনে কাৰে সাজিছে এইবোৰ হ'ল শালি ধানৰ খেতি ইয়াত যিহেতু বানপানী হোৱাৰ আশা ৰাখে সেইবাবে মানুহে শালি ধানৰ খেতি কৰে চাওক এইবোৰে শালি ধান চাওক এইবোৰ শালি ধান গোটেইবোৰ তুমি মই এটি হ'বলে হৃদয়ে মৰম বাঢ়িছে এই নদীটোৰ মাজত যে জালখন দেখিছে এইখন হ'ল ঢেঁকী জাল ইয়াত মানুহে ৰাতিও মাছ মাৰি থাকে আমি যোৱাকালি ৰাতি ফুৰিব আহোঁতে ইয়াত মাছ মাৰি থকা দেখিছিলোঁ সেইখন ঢেঁকী জাল সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে মৰম বাঢ়িছে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব নিশ্চয় কমেণ্টত আজিলৈ ইমানে বাই বাই আলেঙে কিনো প্ৰেম সানিলে সপোনে